Hey dosto, welcome back to my second channel Mikango Losko. To আজি মই যাম খানা খাবলৈ মানে স্কুল পাই পাগল হৈ এতিয়া যাম খানা খাবলৈ তো বলা বলা ঘৰ ৰেডি হে dosto ফাইনালি পাগল হৈ মানে এই খানা খোৱা খুব ৰেডি হৈ আছে তো এতিয়া মানে স্কিন দিব লাগে তো স্কিনৰ কাৰণে মোৰ লগত আছে বৰ্মন তো বলা 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 খানা খোৱা জেগাত পুৰা উপস্থিত এতিয়া মানে কি বেলেগ মানুহবিলাক গৈ আছে বজাৰ সমা কৰিবলৈ গৈছে মানুহৰ ঘৰ ঘৰ থৈ দিছিলতো এতিয়া আনিব গৈছে তো এতিয়া আমি খানা খোৱা ঘৰত উপস্থিত আমাৰ খানা পৰা ৰেডি মজা আৰু বৰ্মন বুলি কোৱা নদীটো লগতে থাকে গোটেই 360 ভিডিঅ' বনাই দিম যাৰ চাইও চাইড দেখাম এতিয়া এইটো ফ্ৰী ফায়াৰ দি থাকে 24 ঘণ্টা খোৱা নামত কিবা আহে বেক চাইডটো লাইটে নাই এইটো দেখা লাভ নাই তো আমাৰ চৌকাটো আছে এইটো চৌকা মেইন চৌকা নহ'লে খানা খাবলৈ অহা কাম নাই তো খৰি চৰি ৰেডি হৈ গ'ল আৰু ইয়াৰ বজাৰ চজাৰ আছে এই ফিফা দি আছোঁ থাক ৰেডি হোৱাই নাই ৰ'ব যোনে যোনে ফিটিং কৰি আছোঁ আৰু তথাপিও কৰি আছোঁ ৰ'ব এখন লগাব এতিয়া এই পেণ্ডেলৰ কাপোৰ আহি গ'লচোন পেণ্ডেল নেকি ক'ৰ পৰা আনিলা অঁ এই মজা 200 টকা ইয়াতে ৰাজা ইয়াতে ডিছপ্লে আছে ডিছক্ৰিপশ্যন লিংকটো থাকিব ইটা আনিবলৈ যাওঁ মানে কি ৰান্ধনিৰ কাৰণে না তো বলক বলক গৈ আছোঁ চুচি বলক ৰাস্তাই ৰাস্তাই কতনো যাবা ঐ ইটা আনিবলৈ যাওঁ মই ভোজ খাবলৈ এই নহয় খানা খাবলৈ তো গৈ থাকক গৈ থাকক গৈ থাকক কিমানো নিজে নিজে গান ৰচিম আমি কিমান টেলেণ্টেড নহয় গৈ থাকক এই কি কয় দোস্ত গৈ থাকক গৈ থাকক আমাৰ নতুন এটা আলহী এইটো বইলা মুছন আগতে গ'ল এইটো হা ইয়াত ইউটিউব একাউণ্ট আছে তো ডিছক্ৰিপশ্যন লিংকটো দিয়া থাকিব গৈ কিনে চাব পাৰিব তো এটা ছেটেপে কৰিলে নেকি এইটো হাততে আছে যাব আৰু এই মজা তো আপোনাৰ ভিডিঅ' কি বুলি কয় ব্ৰইলাৰকেইটা যে দেখিছে 4 কেজি 6টা মানুহ তো দবাই দিম 6টা মানে 7টা ভুল হৈ গৈছিলে 800 টকা দি কিনিছোঁ দোস্ত ৰাস্তা সমাজতে মাংস দেখাছোঁ ফাইনেলি আমি মানে খানা খোৱা জেগালৈ লৈ গৈছোঁ মানে খানা খোৱা জেগাত জংঘল চংঘল নাইতো তাত ইয়াত তাক ধুব দিগদাৰ হয় তো ইয়াত ধুইছোঁহি মানে আমাৰ টিউশ্যন মাষ্টৰৰ ঘৰত ধুইছোঁহি ধৰিছে নাই আমাক কিমান দম মাষ্টৰ সদায় একেলগে খাওঁ হ'ব দে খাব লাগে কি হয় নহয় খানা বুলি খাব হ'লেই হ'ল আৰু তো আইটেমটো ধেৰ আছে চিঙৰা আছে কণী আছে 4 কেজি মেগী আছে মেগী আছে বিস্কুট আছে আৰু কি আছে সেই দোস্ত ফাইনেলি পিঁয়াজ কেৰাহী দি দিলে আৰু এয়া মেগী চেগী ৰেডি হৈ গ'ল আৰু এইবিলাক মাংস চাংস কাটি গ'ল ঢাকিবলৈ বাকী আছে খাবলৈ বাকী আছে বাৰু বহিব ৰাস্তাতে চাই থাকিব তো হৈ থাকিব বহি যোৱা সেই দোস্ত মেগী ফাইনেলি ঢালা হৈ গ'ল তো চাই থাকক দোস্ত দোস্ত কেইটা ঢালিলে বাৰু 5টা মেগী ঢালিলে দোস্ত দোস্ত হ'লে কণীও আছে চাওক 1 2 3 4 5 6 7টা কণী দোস্ত চাৰ্জ দি মানে গানটো মানে যেনে খাওঁতো চাবলগীয়া বস্তু নহয় মানে বহুত দেখাব লাগিব আৰু চিঙা খাই দেখাই আছো দোস্ত প্ৰথম নাস্তা আমাৰ কি হয় চাই থাকক দোস্ত চাওক চিঙৰা দোস্ত উলিয়াবলৈ দে ভাই লোক চিঙৰা দোস্ত ভাঙা দোস্ত ভাঙাটো বাৰু ময়ে খাওঁ চিন্তা কৰিব নালাগে খালো সানিলে মজা একামতে গম পাই গৈছো
ফাইনালি কণী আমাৰ সেকেন্ড খানা ফাৰ্ষ্ট খানাটো চিংৰা গ'লে এতিয়া সেকেন্ড খানাটো সেকেন্ড খানা ফটো দিবলৈ পুৰা পোষ্ট চাওক ইনষ্টাগ্ৰাম ফটো দিবলৈ পুৰা পোষ্ট এগৰাকীলৈ চা হেতা লৈ পোষ্ট আছে ইনষ্টাগ্ৰামত দিবলৈ ফটো এইটোতো কেমেৰামেনে পোষ্ট চাবি হত ভাত খানা হিচাপ কৰিছো পাগল হৈ গৈছো মানে ইমানে খানা ওলাই আছে আৰু হিচাপ নকওঁ খানাই খানা ছেকেণ্ড খানা মেগী জুই দিছে নে নাই দপদপীয়া জুই আৰু আমি খাই থকা ফিল্ডখন হৈছে আমি খেলা ফিল্ড আৰু এই ফিল্ডখনতে আমি ফুটবল ক্ৰিকেট বল কিবা কিবি ধামাকা ডেন্স হ'ব অকণ পিছতে আমি এতিয়া মানে আমাৰ মাংস হৈ আছে মাংস খাই হোৱাৰ পিছতে আমাৰ পুৰা ডেন্স ধামাকা হ'ব আপোনালোকে চাবলৈ পাব আমাৰ মৃগাংক ইউটিউব চেনেলত সেয়েহে ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ শেষলৈকে চাই থাকক ফাইনেলি ভাত টেষ্টিং কৰা হৈ গৈছে আৰু মাংসটো বাকী আছে আৰু দোস্তো আৰু কিবা কিবি ধেৰ বস্তু আছে দোস্তো কি বনাই দেখাই থাকিম তো ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ চাই থাকক ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ চাই থাকলে বেছি হৈছে নেকি বাৰু তথাপিও এইবিলাক মাংস হৈ গ'ল আৰু এতিয়া পানী দিয়া পৰ্ব বাকী আছে গিলাছত আজি মাংস টেষ্ট কৰিম দোস্তো ফাইনেলি সেই দোস্তো ফাইনেলি ললো মাংস গ্লাছত পানী মুই টেষ্টিত খাম আজি পানী পুৰি মাংস ললে মানে পানী পুৰি যেনেকে একেবাৰে সোমাব লাগে ঠিক তেনেকে একেবাৰে সোমাব লগা পোৱা যায় তো সোমাই লো মাৰি যা দোস্তো খাবলৈ পাত চাত পাইলো দোস্তো চাক দোস্তো এতিয়া এই ভাতৰ খানাটো 7 নম্বৰ নে 8 নম্বৰ মান হ'ব চাগে আৰু তো
ফাইনেলি খালোঁ ভাবিছে ইমান ইম্পৰ্টেণ্ট নহয়তো মাংস দিলে মাৰি দিওঁ আজি দোস্তটো আমি এতিয়া সিদ্ধান্ত ল'লোঁ মানে কি মাংস বেছি হ'লতো 7-8টা মানুহৰ ভিতৰত তো মানে কি হ'ল ভাত আমি নাখাওঁ আৰু মাংসকে খাই আকৌ মানে উঠি গুচি যাওঁ কিন্তু আৰু চাওক এটা হাঁহ কমপ্লিট হৈছেহে আৰু কেৰাহীত এইগাল আছেই দোস্তটো আৰু চাওক এইগাল আছেই কেৰাহীত আছেই কিমান খাব দোস্তটো ভাতটো বাদ দিছোঁ আৰু মাংস ষ্টাৰ্ট কৰিছোঁ তো ৰেডি সেই দোস্তটো আমি এতিয়া 100 টকা দি চান্দাটো খাইছোঁৱেই তথাপিও আপোনালোকে ভিডিঅ'টো চাই খোৱা নহওঁতো লাগক পইচা পাতি দিব নালাগে বিনামূলীয়াতে আৰু খাওক আমাৰ ভিডিঅ'টো লগাওক আৰু আপোনাৰ নিমখ তাতে খালেও আমাৰ কোনো কথা নাই মাংস খোৱা ফিলিংছ পাই যাব আপোনালোকে সেই দোস্তটো আজি মানে এই মানে আজি খানা খোৱা ঘৰটোত মানে মানুহ কেইটামান থাকিব লাগে কাৰণ বস্তু চব হৈ যাব পাৰে ন ইহঁত দুটামান থাকিব এতিয়া শুইয়ে আছে আমি বাৰু আছোঁৱে জুই চুই খুৱাই তো যদিহে ভিডিঅ'টো ভাল লাগিলে শুই থকা মানুহকেইটা চবাই মই কৈছোঁ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোৰ মুখখন দেখা নাই নেকি দেখাই আছোঁ ৰ'ব তো অ'কে